হেল্ল' এভৰিৱান, মই মণি লভছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি এটা হোম ৰেমেডি দিম বুলি ভাবিছোঁ। আপোনালোকে চাব সকলোৱে মইনো কেনেধৰণেনো বনাওঁ, ঠিক আছে। আৰু যিসকল মোৰ চেনেলত নতুন হয় সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰো কৰিব, ঠিক আছে। ব'লক তেনেহ'লে আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু আমাৰ ফুলবোৰ আপোনালোকক অকণমান দেখাই দিছোঁ। এয়া চাওক, এয়া মই বেক কেমেৰা কৰি দেখাই দিছোঁ ৰ'ব। আৰু এইজোপা গোলাপ চাওক, মই মা ঘৰৰ পৰা আনিছিলোঁ। ইমান ডাঙৰকৈ এনেধৰণে মানে থোকাকৈ ফুলে গোলাপজোপা, দেখিবলৈ বৰ ভাল লাগে মানে। কিন্তু এপতীয়া হয় গোলাপৰ পাহিটো, কিন্তু এনে এটা ডাঙৰ থোকা হয়, কিন্তু বৰ ভাল লাগে দেখাত এইজোপা চাওক। আৰু এইজোপা ফুলিছেগৈ। এইজোপা মানে ফুলৰ পাহিটো চাওক কেনেধৰণৰ হয়, মানে ইয়াৰ গোন্ধটো বহুত ভাল লাগে, বহুত ধুনীয়া ইয়াৰ গোন্ধটো, ইমান ধুনীয়া। ভাল লাগিছে আৰু হোম ৰেমেডিটোৰ কাৰণে এল'ভেৰা লাগিব। মই এল'ভেৰা কাটি লৈ যাম, মই টাবতে লগাই থৈ দিছোঁ, ঠিক আছে। আপোনালোকে চাব সকলোৱে। এয়া মই এনেধৰণে লগাই থৈ দিছোঁ টাবতে। মই মানে যেতিয়াই মন যায় তেতিয়াই কাটি ল'ব পাৰোঁ। আৰু মই ইয়াৰে এটা পাত কাটি লৈ যাম এতিয়া। ইয়াৰে পাত এটা মই কাটি লৈ যাম। কোনটো কাটো, এইটোৱে কাটো নেকি, এইটোকে কাটো, মানে তলৰ এইটো পাতটো। এইটো কাটি ল'লোঁ পাতটো। অৱশ্যে ইমান ডাঙৰকৈ নালাগে, মই অকণমানি এডোখৰহে লাগে, কিন্তু এখিলা পাত কাটিবলগীয়া হৈছে। আৰু মই এখিলা পাত কাটি লৈ লৈছোঁ, আপোনালোকক দেখাম, আপোনালোকে চাব হা। আৰু কি দিম মানে আপোনালোকে শেষলৈকে চাব। আৰু যিসকল মোৰ চেনেলত নতুন হয় সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ যিটো হালধীয়া মানে এটা হালধীয়া টাইপৰ এটা পানী ওলাই যে, এই পানীটো এইটো ল'ব নালাগে, এইটো ভাল নহয়। এইটো পানীটো যোৱাৰ পাছতহে ইউজ কৰিব লাগে। ইয়াৰ মানে যিটো মানে ৰস, মানে এল'ভেৰাৰ যিটো ৰস, আৰু সেইটো হালধীয়া পানীটো যোৱাৰ পাছতহে সেইটো ইউজ কৰিব লাগে। এইটো যাবলৈ দিব লাগে পানীটো, তেতিয়া ভাল আৰু, ঠিক আছে। মই দেখাই আছোঁ, আপোনালোকে শেষলৈকে চাই যাব। আৰু আমাক লাগিব হোম ৰেমেডিটোৰ কাৰণে এল'ভেৰা লাগিব, আৰু নাৰিকল তেল লাগিব, আৰু হালধি। এইকেইটাই বস্তু লাগিব। মই দেখাই আছোঁ, আপোনালোকে চাই যাওক, ঠিক আছে। আৰু মই হালধি পিচি ইয়াৰ ৰসটো উলিয়াই ল'লোঁ। ইয়াৰ ৰসটো মই উলিয়াই ল'লোঁ। হালধিৰ ৰসটো এনেধৰণে মই উলিয়াই লৈছোঁ। আৰু আনফালে লৈছোঁ এয়া এল'ভেৰা এয়া উলিয়াই লৈছোঁ মই। আৰু আনফালে লৈছোঁ নাৰিকল তেল মই 1 চামুচ লৈ ল'ম। আৰু এয়া 1 চামুচ মই লৈ লৈছোঁ নাৰিকল তেল, লৈ লৈছোঁ এয়া হালধিৰ ৰস 1 চামুচ এয়া লৈ লৈছোঁ। আৰু এল'ভেৰা এয়া মই একদম ধৰি লওক ৰসটো মানে মিহি উলিয়াই ল'ব লাগিব। ইয়াৰ ৰসটো মই এয়া 1 চামুচ দি দিম, ঠিক আছে। আপোনালোক এয়া আটাইখিনি মই মিক্স কৰি লৈছোঁ। অকণমান দেৰি, মানে এল'ভেৰাবোৰ যিহেতু পটককৈ মিহি হৈ নাযায়, সেইবাবে এনেধৰণে অকণমান দেৰি এনেধৰণে মিক্স কৰি ল'ম মই গোটেইখিনি। আৰু এয়া চাওক, মোৰ মিক্স কৰা হৈ গ'ল। এয়া এনেধৰণৰ হৈছে, মানে এয়া
মিক্স কৰা মোৰ হৈ গ'ল আপোনালোকে চাই যাওক ঠিক আছে যিহেতু আমাৰ এতিয়া ফাগুন মাহত মুখখন বহুত ধৰি লওক ড্ৰাই হৈ যায় স্কিনৰ মানে স্কিনৰ বহুত প্ৰব্লেম হয় সেইবাবেহে মই এনেধৰণৰ মানে ঘৰতে ইউজ কৰোঁ আৰু এনেধৰণে বনাই মই সেইবাবেহে আপোনালোককো দেখালোঁ তেনেহ'লে আহক এনেধৰণৰ অকণমান কটন ল'ব লাগিব কটনৰ সহায়ত মানে ইউজ কৰিব লাগিব মুখত লগাই যাব লাগিব আৰু এনেধৰণে লগাই ল'ব আপুনি লাহে লাহে এনেধৰণে লগাই যাব পাৰিব এনেধৰণে লগাই যাব এনেধৰণে মই লগায়ে থাকোঁ মাজে মাজে তেতিয়া মুখৰ মানে স্কিনটো বহুত ভাল হৈ থাকে আৰু যিহেতু এতিয়া ফাগুন মাহত বহুত মানে আমাৰ স্কিনটো ড্ৰাই হৈ যায় মাজে মাজে এনেধৰণে কৰি থাকিলে আমাৰ স্কিনটো বহুত ভাল হৈ থাকিব মই মাজে মাজে কৰি থাকোঁ সেইবাবেহে আপোনালোককো মই দেখালোঁ আৰু এনেধৰণে লগাই 10 মিনিট ৰাখি দিলে হৈ যাব 10 মিনিটৰ পিছত মুখখন ধুই পেলাব পাৰিব পাঁচ মিনিটমানৰ পাছত যদি মুখখন ড্ৰাই হৈ যায় আকৌ এনেধৰণে লৈ এনেধৰণে সানিব পাৰিব বহুত ভাল আপোনালোকে এনেধৰণে ইউজ কৰি চাবচোন এদিন ঠিক আছে আৰু আপোনালোকে কেনেকুৱা পায় মোক ক'ব কমেণ্টত তেতিয়া আৰু এয়া মোৰ সনা হৈ গ'ল আপোনালোকক মই 10 মিনিটৰ পাছত মুখখন ৱাছ কৰি মই দেখাই আছোঁ কেনেধৰণৰ হয় মানে মুখখন কেনেধৰণৰ এটা গ্ল' আহে আপোনালোকক মই আৰু এয়া মই 10 মিনিটৰ পাছত মুখখন ধুই মই আহিলোঁ চক মুখৰ এটা মানে গ্ল' আহি যায় দেখি মানে নিজৰে ভাল লাগে মুখখন আৰু আপোনালোকেও এনেধৰণে ঘৰতে বনাই মানে ইউজ কৰি চাব পাৰিব ঠিক আছে তেনেহ'লে মোক কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা পায় এনেধৰণে ইউজ কৰি চাব কেনেকুৱা পায় মোক কমেণ্ট কৰি ক'ব ঠিক আছে আৰু আজিলৈ তেনেহ'লে আহিছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই